দক্ষিণ কামৰূপৰ সুন্তলীৰ পানীখাইটিত অঘটন গা ধুই থাকোতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি গ'ল এটি শিশু জানিব পৰা মতে দুপৰীয়া 1 বজাত সমনীয়াৰ সৈতে গা ধুই থাকোতে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খুটত উটি যায় শিশুটি স্থানীয় ৰাইজে বিচাৰ খুচাৰ কৰে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই শিশুটিৰ সন্ধানহীন শিশুটি পানীখাইটিৰ আনোৱাৰ হুছেইনৰ 5 বছৰীয়া কন্যা আমিনা খাতুন বুলি জানিব পৰা গৈছে ইপিনে ঘটনাৰ খবৰ লাভ কৰি সুন্তলী আৰক্ষীৰ লগতে এছডিআৰএফ উপস্থিত হৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশুটি বিচাৰি অভিযান অব্যাহত ৰাখে যদিও বৰ্তমানে সন্ধান পোৱা নাই শিশুটিৰ আনহাতে ঘটনাৰ খবৰ লাভ কৰি মাহতলী গাঁও পঞ্চায়তৰ সভাপতি সহ পঞ্চায়তৰ সজাতি দল এটা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় এটা বজাত মই ওলাইছো গাঁৱৰ পিছত ছোৱালী আহিছে কেইটামান ছোৱালীৰ পিছত আহি কিনে নদীত নামিছে নামাৰ পিছত ছোৱালীবিলাক কৈ আছে যে পানীত পৰি গৈছে ছোৱালীটো কি নাম আমিনা হুছেইন বয়স কিমান 5 বছৰ তাৰপিছত তলাচা কৰিলোঁ কৰাৰ পিছত এতিয়ালৈকে পোৱা নাই পাব বুলি সম্ভাৱনা আছে চেষ্টা কৰি আছো আৰু কেছ ডিৰ বেনাইছে না নাই পুলিচ আহিছিল যাওয়া নাই উদ্ধাৰ অভিযান চলি আছে আপোনাৰ ছোৱালীজনীৰ নাম কি আছিল আমিনা বয়স 5 বছৰ এয়া গাঁওখনৰ নাম কি পানীখাইটি তোমাৰ নাম কি আমি 12টা বজাত ইয়াতে আহি বহিছোঁ অলপ বাগাৰ লাগছে সেইকাৰণে ঠাণ্ডাত বহিছোঁ বহাৰ পিছত 3টা ছোৱালী আহি কিনে এটা ছোৱালী টানত আছিল 2টা ছোৱালী নামিছিল নামাৰ পিছত আমি হেৰি কৰিছোঁ যেতিয়া ধমকি মাৰিছোঁ 2টা ছোৱালী গৈছে পাইছোঁ পিছফালে পিছত গৈছে যাৰ পিছত আমি আৰু কথা পাতি আছোঁ 2-3জনৰ কথা পাতাতে আৰু 10 মিনিট পিছতে গম পালোঁ যে ইয়াতে চিগা লাগিছে যে মানুহটো আপি এটা যে পানীত পৰিছে আৰু নাপায় নিউজ ডেস্ক আমাৰ খবৰ